নিৰ্বাচন নহয়, আজি পতাপত অফিচত যাব লাগিব। আমাৰ কলা মুচৰা বা উঠিল না নুঠিল? ঐ কলা মুচৰা। দেতা মই আহিলো, কেলে মাতিছিলা মোক? তই আজি ইমান সোনকালে উঠিলি নে? বেলেগ দিনা দেখোন তই একদম 10টা-12টাত উঠ, আজি ইমান সোনকালে 8টা বজাতে উঠিলি। আজি ইলেকশ্যন নহয়, সেইকাৰণে সোনকালে উঠিলো। আজি ভোট দিব যাব লাগিব নহয়। ঐ গৰু গেধা, তই ভোট দিবি নে মই ভোট দিম হা? তোৰ এতিয়া 18 বয়স হোৱাই নাই নহয়, 18 বয়স হলেহে তই ভোট দিবলৈ পাবি হা? মই কিবা তুমি দেৱা বুলিহে কৈছিলো, মই দেৱা বুলি কোৱা নাছিলো নহয়। তুমি এনে ভুল বুজা। হ'ব যা, তোৰ মাইৰে থপথপিয়াকে চাহ বনাবলে কবি। একদম গাখীৰ দিয়াকে, গাখীৰ দি খাম নহয়, একদম মেৰিগোল্ড বিস্কুটৰ লগত। যা কবি। ৱাও, একদম মেৰিগোল্ড বিস্কুটে দে খাই যে ইমান মজা লাগে, একদম টেষ্টি। কওঁগে। হেৰি, আপুনি যে তেনেকে কৈ আছে, ঘৰত এটোপাও গাখীৰ নাই, চেনি নাই, চাহপাত নাই। আপুনি কি কৰি আছে? যাওক দোকানত যাওক, মই ইলেকশ্যনত ভোট দিব যাব লাগে। আপুনিয়ে চাহ বনাই খাওক, যাওক দোকানত, নহলে আজি চাহও নাপাব, ভাতো নাপাব, তেলো নাই। এই মৰতীজনী জান খাব দেই। হেৰা, কালি দেখোন আনিছিলো চেনি, চাহপাত, গাখীৰ, তেল। আজি কি খাই পেলালা নেকি? একদম খাই পেলালা। আপুনি কি কথা কবা আহিছে হে? আপোনাৰ লৰাই দেখোন দিনতে 4 কাপমান চাহ খায়, আৰু বিস্কুটটো তাক 10 পেকেট মান লাগে, আৰু তেলটো ভাজি বনাওতে শেষ হয়। আপুনি মোক তেনেকে নকব দেই। ঐ চালা জধা মূৰ্খ হা লৰা, চেছ কৰিলি। কালি মতে আনিছিলো ইমান মখা চেনি, চাপাতে, একদম গাখীৰে, তেলে, চব্জিয়ে আনিছিলো, খাই শেষ কৰিলি হা? পইচাৰ কিমান দাম তই জানাও নে? গেছো শেষ হবাৰ হৈছি। বাপেৰে গেছ আনি দিব নেকি হা? নিজে আনি লবি, গম পাইছ? আজি আনি আছো, আজি যদি খা তোৰ পিঠি বহল হব। ইমান খিনি বজাৰ আনিছ, দিনতে শেষ খবৰ হল, আৰু মোক গালি দিয়ে। অলপ বেছিকে আনিবা। বেছিকে আনিবা, তোৰ বাপেৰে পইচা দিব নেকি হা? মই হলি পইচা দিব নোৱাৰো দেই। তোৰ দেউতাকক কবি পইচা দিবলে। আজি ইলেকশ্যন নহয়, যাও পতাপত। নাইপিয়াহঁতৰ ঘৰত যাও, তান্ধৰ দেউতাও যাব নহয় আজি ভোট দিবলে। যাও ভোটে দিবা যাও। বেছি দেৰি হলে শেষে হৈ যাব নহয়, যিহে ভিৰ তাতে। একদম গৰমত উশাহ নাপাই মৰিবই লাগিব কিজানি। যাও। দেতা, আজি অফিচত নোযোৱা নেকি? আজি ইলেকশ্যন আছে নহয়, অফিচত নাযা? অফিচত আজি যাবাই লাগব। আজি ভোট দি আহিব লাগিব, নহলে চৰকাৰৰ পৰা একো নাপাবি, গম পাইছা? সেই নালিয়া দাও যোৱা কথা আছিলে নহয়, ইটাক লগি আহি পোৱা নাই? যাব, নালিয়াও যাব। নালিয়া মোক কালি কৈছিলে। বোলো ৰত্নেশ্বৰ দা নাযায় নেকি? আজি যাব লাগিব সোনকালে, বলক। নালিয়া আহিলি? মই তোকে ৰখি আছিলো যাবলে। বলক সোনকালে বলক, বৈধ্য ভিৰ হব নহয় তাতে, পটাপট যাই আহোংগে। পিছে নালিয়া, কাক দিবা ভোট তুমি? কাক দিম আৰু? একদম হাতীকে দিম, পদুম ফুলত দিব নোৱাৰি নহয়। জুবিনক ন্যায় দিয়া নাই, হাতীতে দিব লাগিব। নালিয়া দা, হাতীত দিব দৰকাৰ নাই, হাততে দিম। আমাৰ হাতবিলাক একেহে, একদম অসমীয়া, হাততে দিবা। তুমি কি কথা কবা আহিছা? হাতত ভোট দিবলে হলে ইণ্ডিয়াত বাংলাদেশী, পাকিস্তানী, চাইনিজ চব সোমাই কেনে আমাৰ একদম পিঠি বহল কৰি দিব, নকবা দেই। নালিয়া দা, আপুনি যে কি কয়? হাতত ভোট দিলে এনেকুৱা নহয়, এইবোলা মিছা। তুমি কি কথা কবা আহিছা? অসমীয়া মানুহ হৈ অসমীয়াত ভোট নিদি কি তুমি হাতত ভোট দিবা? বাঘ থকা খাবি দেই, নাইপিয়া। মই কিবা এনেহে কৈছিলো, তুমি অৰিজিনেল বুলি ভাবি আছা। তহঁতে কাজিয়া নালাগিবিচোন, বল অফিচত যাও পটাপট। পিছে আপোনালোকৰ নবৌ নাযায় নেকি হা? নবৌ যাব নহয় ভোট দিবলে। যাব, অলপ পিছত যাব, এতিয়াই নাযায়। আৰু গেষ্টিক বৰ্তাও যোৱা কথা কৈছিলে। হ'ব, বলক। গেষ্টিক দাক ৰাস্তাতে লগ কৰি লম, বলক এতিয়া যাও পটাপট, দেৰি হৈছে।
ৰত্নেশ্বৰ দা আহক আহক, সেয়া চাওক গেষ্টিক দা যাই আছে পুৰা একদম আমাক নোকোৱাকে। দেখিছা, মোকে এৰি থৈ গৈছে মোৰ ভায়েকটোৱে। গেষ্টিক দা আমাক এৰি থৈ গৈছে, ৰব। কোননো তহঁতি? জহনী মৰাহঁত, তহঁতিও ভোট দিবলৈ আহিলি হা? গেষ্টিক দা আপুনি একদম নকোৱাকে মনে মনে যাই আছে ন ভোট দিবলে, আমাকে কোৱা নাই যে। কি কবি, পতাপত বোলো ইলেকশ্যনটো মাৰি থৈ আহো, একদম ভোটটো পুৰা একদম দোকানত চিঙিৰা মিষ্টি পৰঠাই খুৱাই আছে নহয়, খাই থৈ আহো। আমিও তাকে ওলাইছো ভোট দিবলে। আপুনি পুৰা একদম আমাৰ আগে আগে গৈ আছে ন। পিছে ভাই, আজি কাক ভোট দিবি? ভাই, কাকনো দিম আৰু, ফুলকবিকে দিম, একদম ফুলকবি চব্জি খাবলৈ পাম নহয়। গেষ্টিক বৰ্তা, ফুলকবি নিদিব, ফুলকবিবোৰ গেলা গেলাহে দিয়ে, মই মোবাইলত দেখিছো, একদম গেলা গেলা ফুলকবিত একদম পকা সোমাই থাকে, তাকে দিয়ে, আপুনি নল'ব দেই, তাক ভোট নিদিবগে। তিতা হলি কাকনো দিম, কংগ্ৰেছকে দিম, তাওতো পাকিস্তানী মানুহৰ লগে লগ হ'ব পাম একদম। গেষ্টিক দা আপুনি বলিয়া হল, আপুনি পাকিস্তানী মানুহৰ লগত থাকিব লগা হলে আপোনাক গুলি খাই মাৰিবি ঐ। আপুনি একদম শেষ হৈ যাবি, তান্দে আপোনাক গুলি খাই মাৰি দিব, গম পাইছ? মইতো তাকে দিম, মই বিজেপিক ভোট নিদো, জুবিনক ন্যায় নাই দে নহয়, আৰু হাতীকো নিদো, হাতীয়ে পইচাই নিদিয়ে, সেইকাৰণে কংগ্ৰেছকে দিম বাপ্পেকে এইবাৰ। আপুনি কত দে দিব, বলক বলক যাও, দেৰি হৈছে নহয়, লাইন ধৰি আছে কি জান, এই গেলা গৰমত লাইন ধৰিব লাগিব। বল বল, দেৰি হৈছে, পতাপত যাব লাগে। ৰত্নেশ্বৰ দা যাওক যাওক, তাতে ভোট বিলাক দি আছে, যাওক যাওক আপুনি, আপোনাৰ পিছত মই যাম। আহক আহক, হাতীৰ ছবিত ভোট দিয়ক, আহক আহক, হাতীৰ ছবিত ভোট দিয়ক। ইয়াতে হাতীৰ ছবিত ভোট দি আছে, ৰ মই তাতে দিবলৈ যাওঁ। যাওক যাওক ৰত্নেশ্বৰ দা, একদম হাতীতে ভোট দি আহিব কিন্তু। বাইদেউ, ইয়াতে ভোট দিয়ে নেকি হাতীত? দিয়ে দিয়ে, ইয়াতে দিয়ে, ইয়াতে আপোনাৰ আঙুলিটো দিয়ক। দিলো আঙুলিটো বাইদেউ, দিলো, হ'বনে এনেকে দিলে? হ'ব হ'ব, অকমান টাইম ৰৈ দিয়া, ইয়াতে হ'ব আপনে। আপোনাৰ হৈ গল, আপুনি যাব পাৰে এতিয়া। মোৰ হৈ গল, নালিয়া, এতিয়া তুমি যোৱা, তুমিও দি থৈ আহাগে ভোট। যাও, ময়ো যাও পটাপট, একদম দি থৈ আহোংগে, ভাউচকে যাম, ভাউচকে আহিম মই। আহক আহক আহক, কংগ্ৰেছৰ ছবিত ভোট দিয়ক, কংগ্ৰেছৰ ছবিত ভোট দিয়ক, হাতৰ ছবিত ভোট দিয়ক, আহক আহক, ইয়াতে কংগ্ৰেছক ভোট দিব লাগে, আহক আহক, আপোনালোকক ধন দিব। ভাই, ইয়াতে কংগ্ৰেছক ভোট দিয়ে, ময়ো যাওঁ দেই, ভোটটো দি থৈ আহোংগে। মই নাজানো, তই যি কৰা কৰি থাক, কংগ্ৰেছকে দিয় নে তই কিহতে দিয় তই জানহে, মইতো নহয়। ছাৰ, ইয়াতে কংগ্ৰেছক ভোট দিয়ে ন? ইয়াতে কংগ্ৰেছক ভোট দিয়ে, ইয়াতে দিব লাগে, আহক আহক, আপুনি ইয়াতে দিয়ক। পিছে ছাৰ, কংগ্ৰেছক ভোট দিলে কি কি পাম একবাৰ কৈ শুনাওকচোন। আপুনি বহুত বস্তু পাব, মাটিয়ে বাৰীয়ে এভৰিথিং, একদম আপুনি আমেৰিকা, লণ্ডনৰ, জাপানৰ, পাকিস্তানৰ, বাংলাদেশীৰ চব মানুহ লগ পাব আপুনি একদম। হয় নেকি ছাৰ, তেতিয়াতো মই আপোনাৰ তাতে ভোট দিম। আপোনাৰ ভোট দিয়া হৈ গল, আপুনি যাব পাৰে। ৰত্নেশ্বৰ দা ভোট দিয়া হৈ গল, পিছে গেষ্টিক দা গল নেকি ভোট দিবলে? গল, তাই একদম কংগ্ৰেছক ভোট দিবলৈ গৈছে, চাচোন চা কেনেকে দিছে, যেতিয়া মছলা পাব তিতা আহিব লাইনত তাই। এই পেটুৱাত দা কম নহয় দেই, একদম কংগ্ৰেছক ভোট দিলেই নহয় তাই। হল, আপোনাৰ ভোট দিয়া হল। ছাৰ, যাওঁ দেই, বেয়া চেয়া নাপাব আপুনি, কিবাকে কংগ্ৰেছক জিকাব, যাতে আমি বেলেগ দেশৰ মানুহৰ লগে কথা কব পাৰো দেই, যাওঁ দেই।
পাৰিব পাৰিব, আপুনি নিশ্চয় পাৰিব। জিকিবই নহয় এইবাৰ, যিহে একদম এলাউন্স কৰি ফুৰিছে। জিকিব জিকিব, 100% জিকিব মোৰ মতে। যাওঁ দেই। হয় বল বল যাওঁ, ভদ্ৰা হৈ গ'ল একদম, পুৰা কংগ্ৰেছকে দি থৈ আহিছো নহয়, এইবাৰ জিকিবই, বল বল। আইঅ গেষ্টিক দা, আপুনি একদম সুদা মানুহ নহয় দেই, একদম কংগ্ৰেছকে ভোট দি থৈ আহিলে। আমি কিমান ক'লো বোলো এজিপিকে দিয়ক, আপুনি নিদিলে। হয় ভাই, মছলা পাবি নহয়, যেতিয়া বেলেগ দেশৰ মানুহ আহি কেনে উঠাই লৈ যাব গম পাবি তিতা। একো ক'ব নোৱাৰে, আমি কথা পাতি থৈ আহিছো যে বেলেগ দেশৰ মানুহ আহিলে আমি একেলগে বহি কেনে এটোপাল চাহ খাম।